শান্তি চুক্তি মই প্ৰমোদ বড়োৰ নিচিনা নহয়। শান্তি চুক্তি হৈছে 2020 27 জানুৱাৰীত আমি ব্ৰিটিছে সেইটো অবজাৰ্ভ কৰিম। প্ৰমোদ বড়োৰ ক্ষেত্ৰত 10 ফেব্ৰুৱাৰীটো অবজাৰ্ভ নকৰে। এইবিলাক কিমান দেশ খালি আমাৰ বড়োসকলৰ যিটো বাগৰুম্বা যিটো কালচাৰেল ড্ৰেছ সেইটো চাই পেলাই মই নিজেও খুব আনন্দিত, খুব ভাল লাগিছে। আৰু ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও খুব ভাল লাগিছে, মোক কৈছে বিৰাট ছেটিছফাইড। আৰু আপোনালোকে দেখিছে মোৰ লগত নিজে আহি পেলাই দুবাৰ হেণ্ডশ্বেক কৰিছে। পুৰাণা চিনাকি, পুৰাণা বন্ধু, আগত পৰাই জানে মোক বহুত। চুক্তি অলপ বাকী আছে বুলি আপুনি চুক্তিটো বাকী আছে, এইটো ইমপ্লিমেণ্ট কৰিব লাগিব। মই ৰিকুৱেষ্ট কৰিছোঁ 2003 চনৰ চুক্তি ইমপ্লিমেণ্টেশ্যনৰ বাকী আছে। আৰু সেইফালে 2020 27 জানুৱাৰীত যিটো পিচ এগ্ৰিমেণ্ট হৈছে ইয়াতো কিছু বাকী আছে। সেইবিলাক মই ৰিকুৱেষ্ট কৰিছোঁ যে সেইটো মৰম কৰি সেইটো চাব যায়। আপোনালোকে শান্তি চুক্তি পালন কৰিব নেকি? শান্তি চুক্তি মই প্ৰমোদ বড়োৰ নিচিনা নহয়। শান্তি চুক্তি হৈছে 2020 27 জানুৱাৰীত আমি ব্ৰিটিছে সেইটো অবজাৰ্ভ কৰিম। প্ৰমোদ বড়োৰ ক্ষেত্ৰত 10 ফেব্ৰুৱাৰীটো অবজাৰ্ভ নকৰে। এইবিলাক কিমান দেশ